কি এইবোৰ কি এইবোৰ ইমান দিনে টকা পইচা পানী পেলাব দিছিলে কৈ তোক চাহ দাদাটোক মই আগতে কৈছোঁ মই চাৰ্জ নাপাওঁ আৰু মোক কৈ একো লাভ নাই মোৰো চেষ্টা কৰিছোঁ চেষ্টা কৰিছোঁ এই তোৰ চেষ্টা এই চেষ্টা তোৰ একদম কথা কবি চুপ একদম চুপ দাদা চাহ তোক মই আগতে কৈছিলোঁ মোৰ ইচ্ছা কি কৈ জানো ইয়াত মোৰ অকণো ভুল নাই মই কি ক'ব বিচাৰিছোঁ ভুল মোৰ হ'ব নোৱাৰে হ'ব পাৰে তই মোৰ ভুল ধৰিব আহিছ ইমান ডাঙৰ হ'লি ওলা এতিয়াই ওলা ঘৰৰ পৰা ওলা আবে কি হয়েছে তোর মোর জিয়া থাকিব ইচ্ছা নাই কিয় কি হল কে মানে জীবনটো হে মোর কিন্তু মোর নিজস্ব বলা বস্তু একোই নাই আরে কি হয়েছে ভালকৈ বুজাব না কেনে বুজাই কম কিন্তু শুনিব বিচাৰিছো শুনক আমাৰ ঘৰত দাদা আৰু মাৰ এটা সৰুতে ঢুকাল সৰুৰে পৰা দাদাই মোক ডাঙৰ দীঘল কৰিলে কিন্তু আজিলৈকে মই নিজৰ মতে একোৱে কৰিব পৰা নাই সৰুৰ পৰা আজিলৈকে দাদাৰ ইচ্ছামতে কাম কৰি আছোঁ দাদা যিটো বিচাৰে মই তাকে কৰোঁ আজি দাদাৰ লগত অকণমান কিবা কাজিয়া লাগি যায় বহুত বেয়াকৈ কৰে তাৰ কাৰণে মই মোৰ জীয়াই থাকিব ইচ্ছা নোহোৱা গৈছে আৰু সেইকাৰণে মৰিব আহিছোঁ আবে পাগল বে নিজস্ব যে নাথাকে তো জীয়াই থাকি কি লাভ আপুনি কি বুজিব আপুনিতো নিজৰ মতে জীয়াই আছে হয় দেই মইনো কি বুজিম ক্লাছ এইটত ঘৰৰ পৰা ওলাই অহা ল'ৰা এটাই কি বুজিব ঘৰৰ পৰা ওলাই গুণ্ডামি কৰি থকা ল'ৰা এটাই কি বুজিব মানে আপুনি কি ক'ব বিচাৰিছে তোৰ দৰে মোৰো একেই কিন্তু মই মৰিব যোৱা নাই মই সংগ্ৰাম কৰিছোঁ সংগ্ৰাম শৰীৰে পৰা ময়ো মোৰ দিছৰা একো বস্তুৱে পোৱা নাই কিন্তু মই ভয়াতুৰৰ দৰে মৰিব অহা নাই মই সংগ্ৰাম কৰিম কাৰণ সমস্যাৰ লগত যুঁজ দিব পৰাজনে প্ৰকৃত মানুহ বুজি পাইছ হয় আপুনি ঠিকে কৈছে মই যদি এইবোৰ কিয় কৰিব ওলাইছ লাজ পোৱা নাই তইতো লিখা পঢ়া কৰা ল'ৰা এইবোৰ কিয় কৰিব লাগে হা চা তোক মই তোৰ অধিকাৰ দিম তই চিন্তা কৰিব নালাগে তোক মই তোৰ অধিকাৰ দিম কিন্তু মই যেনেকৈ কওঁ তই তেনেকৈ কৰিব লাগিব মানে মই যি কৰোঁ তোৰ ভালৰ কাৰণে কৰিম মই তোৰ বেয়া কাৰণে একো নকৰোঁ বুজি পাইছ ঠিক আছে
ইয়াত কথা মই কম, তই শুনিব লাগিব, বুজিছ? আৰু তই মোৰ তাত কাম কৰিব লাগিব, 5,000 টকা দিম, বুজি পালি? তই মানে তইহে মোক ইয়ালৈ উঠাই দিব কৈছে হা? সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু এতিয়া তুমি গুণ্ডা লগাই মাৰিব ওলাইছ? সি তোক উঠাই আনিব পোৱা নাই, তোক উঠাই মই আনিছোঁ, মই যাওঁ। যা যা। কি কৈছিলি? মইতো তাত কাম কৰিব লাগিব আৰু তই কি মোক পইচা দিবি, আৰু যে মই নকৰোঁ কি কৰিবি? মই কৈছোঁ যাতে কৰিব লাগিব দে, নকৰোঁ। কিয় নকৰ? মই কৰোঁ নকৰোঁ মোৰ ইচ্ছা, তোৰ কি ইচ্ছা সুধিব তই কৈ দিম। আবে চা, তোৰ ইচ্ছা নাই কাৰণ তই নকৰ, ঠিক আছে তই নকৰ, কিন্তু তোৰ ভাইৰাৰ ইচ্ছাবোৰ তই কিয় ত্যাগ কৰিব দিয় হা? তাৰোতো কিবা ইচ্ছা আছে, তাৰোতো কিবা মন আছে। তই মৰিব আহিছিলি ভাইটি, মনৰ ইচ্ছাবোৰ যদি ত্যাগ কৰিব লাগে কেনে লাগে মই জানো। দাদা ভাইটি মোক ক্ষমা কৰি দিবি ভাইটি।